আপোনালোকে আপোনালোকৰ স্কিনখন হাইড্ৰেটেড কৰি কেনেকৈ ৰাখিব বাৰু আজি মই এটা সৰু টিপছ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ চাই থাকিব হে এভৰিৱান ৱেলকাম বেক টু মাই চেনেল জুমি নাথ মই জুমিয়ে আপোনালোক সকলোকে আকৌ এবাৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ মই মোৰ স্কিনখন কেনেকৈ ইমান গ্লো কৰি ৰাখোঁ সকলোৱে কয় যে মই খুব স্কিনৰ যত্ন লওঁ বা কিবা কিবি কৰি থাকোঁ হয় সেইটো অৱশ্যে হয় যে মই ঘৰতে কিবা কিবি স্কিনৰ যত্ন লওঁ তেতিয়াহ'লে কি কৰোঁ আহকচোন আপোনালোককো দেখাওঁ এয়া মই বাতি এটাত কল লৈছোঁ খাবলৈ অনা কল আছিলে কলটো অকণমান বেছিকৈ পকি গ'ল সেইকাৰণে ভাবিলোঁ ইয়াক মই স্কিনতে এপ্লাই কৰোঁ আৰু আপোনালোক সকলোৱে জানে যে কলটো আমাৰ কাৰণে কিমান উপকাৰী আমাৰ স্বাস্থ্যৰ কাৰণেও কলটো ভাল আৰু আপোনালোকে ইয়াত স্কিনতো ধুনীয়াকৈ এপ্লাই কৰি এখন সুন্দৰ ছালৰ অধিকাৰী হ'ব পাৰে কল খালেও যথেষ্ট বল পোৱা যায় বুলি আমাৰ অতীত কালৰে পৰাই এইবিলাক কথা চলি আহিছে নহয় জানো কথাটো নোহোৱাও নহয় কল খাই দিলে ইমান পটককৈ গাত এটা শক্তি আহি যায় আপোনালোক সকলোৱে অনুভৱ কৰিছে কল আমাৰ স্কিনৰ উপৰিও আমাৰ স্বাস্থ্যৰ কাৰণে ভাল যদিও কলগছৰ পৰাও আমি বহুত কিছু পৰিমাণে ভিটামিন পাই আছোঁ যেনেকৈ আমি কল পচলা খাওঁ বা কলৰ পাতেই হওক বা কিবাই হওক আমাৰ বিভিন্ন অনুষ্ঠান পাৰ্বণত ব্যৱহৃত হয় গতিকে কলৰ প্ৰয়োজনীয়তা কিমান বাৰু আৰু এই ফেটি লোৱা কলখিনিত মই ধুনীয়াকৈ এচামুচ গাখীৰৰ খৰ ঢালি দিছোঁ আৰু গাখীৰৰ খৰটোতো আপোনালোকে জানেই গাখীৰৰ খৰত বহুত পৰিমাণে এনেকুৱা ভিটামিন থাকে যিটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল আৰু মৌটো জানেই মৌৱে ছালখন ধুনীয়াকৈ বগা কৰাত সহায় কৰে আৰু ই কোমল কৰিও ৰাখে এতিয়া মই মোৰ ছালখনত এনেকৈ ধুনীয়াকৈ মই যিখিনি বনাই লৈছিলোঁ পেষ্টখিনি সেই পেষ্টখিনি মই ধুনীয়াকৈ এপ্লাই কৰিম যাতে মোৰ গোটেই গালত আৰু কপালত নাকৰ কাষত য'ত মানে ডাৰ্ক চাৰ্কেলবিলাক পৰে তাত ধুনীয়াকৈ বস্তুখিনি এপ্লাই হৈ যায় গোটেই মুখত লগোৱাৰ পিছত মই ইয়াক হাততো এপ্লাই কৰি পেলাই ঘঁহি দিম এতিয়া মই ইয়াক 20 মিনিট ৰাখিম আৰু পানী দি ধুই দিম এয়া চাওকচোন মই ধুনীয়াকৈ মোৰ স্পঞ্জটো দি এনেকৈ গোটেই পেকখিনি মই এনেকৈ এৰাই দিলোঁ গোটেই এৰাব লাগিব যাতে ক'তো অকণমানো থাকি নাযায় কাৰণ অকণমান আঠা হৈ যায় যিহেতু মোৰ স্কিনটো অকণমান অইলি হয় সেইকাৰণে মই ইয়াক স্কিনত বহুত বেছি সময় ৰাখি থৈ দিব নোৱাৰোঁ অলপ অইলি হৈ যায় সেইকাৰণে মই ইয়াক 15 মিনিট সময় ৰাখি পেলাই ধুনীয়াকৈ ধুই দিছোঁ এতিয়া চাওকচোন আপোনালোকে নিজে দেখিবলৈ পাইছে যে আগতকৈ মোৰ স্কিনটো ইমান ধুনীয়া গ্লো কৰিছে আপোনালোকেও ঘৰত এনেকৈ ট্ৰাই কৰি চাবচোন দেখিব ছালখন ইমান ধুনীয়া ছফ্ট হৈ গৈছে ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহোঁ বাই লাভ ইউ অল